আমি ভাবো যে সৰহকৈ নম্বৰ পাবৰ কাৰণে পৰীক্ষাত ভাল ৰিজাল্ট কৰিবৰ কাৰণে জীৱনত সফল হ'বৰ কাৰণে আমি ভাবো মাথাত মাল থাকিব লাগে, মূৰটোত মাল থাকিব লাগিব, ঘিউ থাকিব লাগিব। সেইকাৰণে আমি ঘিউ নাইকিয়া বুলি কওঁ কেতিয়াবা বেয়া কাম কৰিলে, পঢ়িব নোৱাৰিলেও ঘিউ নাইকিয়া বুলি কওঁ, ঘিউ নাই নেকি বুলি কওঁ। অকল আপোনালোকে নহয়, শিক্ষকেও কয়, শিক্ষকেও মূৰটোকে ধৰেগৈ। সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, ইয়াত যদি ছোৱালীকেইজনী নাচিছে তাৰে কিছুমানে পুৰস্কাৰ পাব আৰু কিছুমানে খুব ধুনীয়াকৈ নাচিব, কাৰোবাৰ অকণমান বেয়া হ'ব। আৰু যিজনীয়ে ধুনীয়াকৈ নাচিব আমি ক'ম বা বিৰাট টেলেণ্টেড ছোৱালী দেই, প্ৰতিভা আছে বুলি কওঁ। মানে আমাৰ মতে যাৰ প্ৰতিভা আছে সিহে ভালকৈ নাচিব পাৰে, বাকীবিলাকে নাচিব নোৱাৰে ভালকৈ। সেইকাৰণে আমি কওঁ বা ছোৱালীজনীৰ প্ৰতিভা আছে দেই। কোনোবা ল'ৰা এটাই গান গাবলৈ ওলালে, ভালকৈ গান গালে, খুব ভালকৈ গালে, তেতিয়া আমি কওঁ বা ল'ৰাটোৰ প্ৰতিভা আছে দেই। আৰু কোনোবাই নোৱাৰিলে গাবলৈ, আমি কওঁ ইয়াৰ প্ৰতিভা নাই। আৰু প্ৰতিভা নাইকিয়াকেইটাই যদি গান গাবলৈ যায় আমি কওঁ নালাগে থ, তোৰ প্ৰতিভাই নাই, মাত যিটো তোৰ ঘেঘেৰীয়া, তাল মান একো নাই, তই কি গান গাবি। মানে আমাৰ মতে এইবিলাক কামত সফল হ'বৰ কাৰণেও, খেলিবৰ কাৰণে, গাবৰ কাৰণে, নাচিবৰ কাৰণে, এইবিলাকত সফল হ'বৰ কাৰণেও প্ৰতিভা বুলি বস্তু এটা লাগিব। যিমান ভালকৈ জুবিন গাৰ্গে গান গায় আমি কওঁ বা বিৰাট টেলেণ্টেড জুবিন গাৰ্গৰ বিৰাট প্ৰতিভা আছে। লাভলীনা বৰগোহাঁই খেলি দিলে আমি কওঁ লাভলীনা বৰগোহাঁই বৰ প্ৰতিভা আছে। মানে আমাৰ মতে সফল হ'বলৈ হয় প্ৰতিভা থাকিব লাগিব, নহয় মাথা থাকিব লাগিব। 1 clap, 2 claps, 1 clap, 2 claps। হয়নে বাৰু? আমি তেনেকৈ ভাবোনে? সফল হ'বলৈ হ'লে নাচতে, গানতে, যিকোনো কথাত সফল হ'বলৈ হ'লে হয় তেওঁলোকৰ মাথাটো থাকিব লাগিব, নহয় প্ৰতিভা থাকিব লাগিব। জন্মগত প্ৰতিভা বুলি কওঁ আমি। এই জন্মগত প্ৰতিভা আছে সেই বুলি কওঁনে বাৰু? কয়নে আপোনালোকে? নে নকয়? আপোনালোকে বেলেগকৈ ভাবে নেকি? নেভাবে? 1 clap, 1 clap। ঠিক আছে, এতিয়া মই কওঁ শুনক। এতিয়া শচীন তেণ্ডুলকাৰে বিৰাট ভাল ক্ৰিকেট খেলে। শচীন তেণ্ডুলকাৰ বাৰু জন্ম হওঁতে বল এতিয়া বেট এখনে লৈ ওলাই আহিছিলে নেকি মাকৰ ঘৰৰ পৰা? আহিছিলে নেকি? নাই অহা। শচীন তেণ্ডুলকাৰে জন্ম হোৱাৰ পাছত ক্ৰিকেট খেলৰ পৰিৱেশ পাইছে আৰু ক্ৰিকেট খেল শিকিছে আৰু তেনেকৈ পাৰিছে। লাভলীনা বৰগোহাঁই জন্ম হওঁতে একদম গ্লভছ লৈ ঘুচিয়াই ওলাই আহিছিলে নেকি? নাই অহা। চবেই জানে নহয়, নাই অহা। তাৰমানে জন্মতে মানুহে ক্ৰিকেট বল লৈ অহা নাই, জন্মতে মানুহে গ্লভছ লৈ বক্সিং খেলি ওলাই অহা নাই। মানে আমি মোৰ নিচিনা মানুহে জন্মগত প্ৰতিভা আৰু মাথাৰ ওপৰত বিশ্বাস নকৰোঁ। আমাৰ মতে সফল হ'বলৈ হ'লে ল'ৰা ছোৱালী বৌদ্ধিক উত্তৰণৰ কাৰণে, মানসিক উত্তৰণৰ কাৰণে বেলেগ কিছুমান কথাহে দৰকাৰ আছে। সেইবোৰ একো জন্মগত প্ৰতিভা চতিভা নাই, মাথা চাথা একো কথা নাই। এতিয়া আপোনালোকে ভাবকচোন, ছোৱালী এজনী মাথাটো বৰ ডাঙৰ, ঢেৰ মাথা আছে, ধৰি লৈছোঁ। তাই যদি স্কুলত ছাৰৰ পৰা অংক নিশিকে, অংক প্ৰেক্টিচ নকৰে, অংক শিকিবলৈ চেষ্টা নকৰে, অংক প্ৰেক্টিচ নকৰে, তেতিয়াহ'লে তাই অংক পাৰিবনে বাৰু? পাৰিবনে বাৰু? নোৱাৰিব। অংক কেনেকৈ পাৰিব? অংক তাই শিকিব লাগিব কাৰোবাৰ পৰা, শিক্ষকৰ পৰা অংক শিকিব লাগিব। আৰু অংক শিকিবৰ কাৰণে, অংক পাৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব লাগিব, তেতিয়াহে তেওঁ অংক পাৰিব। যদি কোনোবাই সঁচাকৈ বক্সিং খেলিবলৈ হৈছে তেতিয়াহ'লে বক্সিং প্ৰেক্টিচ কৰিব লাগিব, ৰিহাৰ্চেল কৰিব লাগিব। যিমান ৰিহাৰ্চেল কৰিব, যিমান প্ৰেক্টিচ কৰিব, সিমান ভালকৈ বক্সিং খেলিব পাৰিব। জন্ম হওঁতে গ্লভছ লৈ ওলাই নাহে। 1 clap। শুনি আছে কথাখিনি? 2 claps, 1 clap, 2 claps, 1 clap, 2 claps। কথাখিনি ইয়ালৈকে শুনি আছে? মই কৈছোঁ শুনক, যে ইয়াত যিকেইটা ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিছে, যিকেইজনী ল'ৰা ছোৱালীয়ে ইয়াত নাচি প্ৰাইজ পাব, তেওঁলোকে এটা কামহে কৰিছিলে। সেইটো হৈছে তেওঁলোকে সেই গানটো, সেই নাচটো খুব ভালকৈ শিকিছে আৰু তাক খুব প্ৰেক্টিচ কৰিছে। কোনোবা এজন ল'ৰা ছোৱালী যদি ইয়াত ভাল ৰিজাল্ট কৰিছে, আপোনালোকে বিশ্বাস কৰক, তেওঁ খুব ভালকৈ অংক বিজ্ঞান শিকিছে আৰু খুব প্ৰেক্টিচ কৰিছে, কষ্ট কৰিছে, সেইকাৰণে পাৰিছে। মানে মই কৈছোঁ সফল হ'বলৈ কাৰণে অকল এটাই কথা আছে, সেইটো হৈছে শিকিব লাগিব আৰু প্ৰেক্টিচ কৰিব লাগিব, ৰিহাৰ্চেল কৰিব লাগিব। বেলেগ একো পৃথিৱীত কথা নাই। আমাৰ মানুহে আকৌ শিকাটোৰ ওপৰত বৰকৈ বিশ্বাস নকৰে।
শিকাটোৰ ওপৰত বৰকৈ বিশ্বাস নকৰে। ল'ৰা ছোৱালীক স্কুললৈ পঠিয়ালেও শিকিবলৈ নপঠিয়ায়, বেলেগ কিবা কিবি কাৰণত পঠিয়ায়। ল'ৰা ছোৱালীটো স্কুল যাওঁতে শিকো বুলি নাযায়, যেন তেনে এটেণ্ডেঞ্চটো দিব পাৰিলেই হ'ব, আমুকটো কৰিবলৈ হ'ব পাৰ, কিতাপখন লৈ এনেই পঢ়ি থাকে, নিশিকে। আৰু মাক বাপেকৰ প্ৰত্যেক মুহূৰ্ততে এইটো কথা মনত পেলাই থাকিব নোৱাৰে, এটা শিক 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 মানে যিকোনো কথা শিক। শিকাৰ এটা মানসিকতা গঢ়ি তোল, শিকাৰ এটা মেণ্টেলিটি গঢ়ি তোল, মানসিকতা গঢ়ি তোল। য'তেই সুযোগ থাকে তাতেই শিকিব লাগে। এতিয়া ভাবিছোঁ মই আজি ইয়ালৈ আহিলোঁ, এইটো এটা শিকাৰ সুযোগ। আৰু এনেকুৱা শিকাৰ সুযোগবোৰ পালে আমাৰ ল'ৰা ছোৱালী মাক বাপেক চব পলাই পত্তম দিয়ে, হয়নে বাৰু? মানে শিকাৰ মানসিকতা এটা আৰু শিকাৰ আগ্ৰহ এটা আমাৰ মানুহবিলাকৰ নাথাকে। আমি যে কওঁ আমি পিছপৰা বুলি, আমি কিহত পিছপৰা জানে? আমি শিকাৰ মানসিকতাত পিছপৰা, শিকাৰ মানসিকতাটো পিছপৰা। মই বহুত কলেজ ইউনিভাৰ্চিটিলৈ যাওঁ, ভাষণ দিবলৈ যাওঁ। যেতিয়াই কলেজত গম পায় যে মানুহ এটা আহিব ভাষণ দিব, এই পলা 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 চব পলাই দিয়ে। আৰু ছোৱালী চুইটাৰ ফালি একদম জপনা বগাই ৱাল বগাই পলাই, মুঠতে পলাব লাগে। কেলৈ পলাব লাগে? শিকিব লাগিব নহ'লে। শিকাৰ যদি ক'ৰবাত সুযোগ ওলায় তাৰ পৰা আমাৰ মানুহ পলাই দিয়ে। কোনোবাই যদি ক'লে বোলে ইয়াত এনেকুৱা ডান্স এটা হ'ব, একদম বোকাত কৰি কৰি নাচিব পাৰিবি, গোটেই ৰূপত ধাই মৰি ওলাই আহিব। যেতিয়া ক'ব বোলে নহয় চাইণ্টিষ্ট এজন আহিব, শিকিবলৈ পাবি, তেতিয়াই চব পলাই দিব। হয়নে নহয়? হয়নে নহয়? তো আমি কিহত পিছপৰা গম পাইছে? মই ক'লোঁ সফল হ'বলৈ হ'লে একো মাথা চাথা দৰকাৰ নাই, একো প্ৰতিভাৰ দৰকাৰ নাই, অকল এটাই কথা দৰকাৰ আছে, সেইটো হৈছে শিকাৰ আমাৰ মানসিকতা আছেনে নাই। অংক যদি কোনোবাই পাৰিছে এইকাৰণেই পাৰিছে কাৰণ তেওঁ অংক শিকিছে, অংক শিকিছে, তেওঁ শিকিবৰ কাৰণে পাৰিছে, শিকিছে কাৰণে পাৰিছে, আৰু তেওঁ কঠোৰ পৰিশ্ৰম কৰিছে, চেষ্টা কৰিছে। এতিয়া লাভলীনাই মেডেল পালে, লাভলীনাই মেডেল পালে, আমি ইয়াত কৈ আছোঁ বা বেলেগ প্ৰতিভাশালী দেই, প্ৰতিভাশালী কৈ আছোঁ হয়। কিন্তু এই যে তাই 3 বছৰ 4 বছৰ বয়সৰ পৰা প্ৰত্যেক দিনে 12 ঘণ্টাকৈ বস্তা এটা বালিৰ বস্তা এটা ঘুচিয়াই আছিলে, সেইটো ক'ত গ'ল? সেইটো ক'ত গ'ল? 3 বছৰ বয়সৰ পৰা যে 12 ঘণ্টাকৈ বালিৰ বস্তা এটা ঘুচিয়াই আছিলে আজিৰ দিনলৈকে, সেইটো কথা ক'ত গ'ল? এইটো দীঘলীয়া কষ্ট সাধনাৰ ফলাফলে, একো প্ৰতিভা চতিভা কথা নহয়। শুনিছে কথাটো? মই এজন খেলুৱৈৰ নাম কওঁ, তেওঁৰ নাম আছিল উচাইন বল্ট। উচাইন বল্ট আজিকালি ল'ৰা ছোৱালীবিলাকে শুনিছে। তেওঁ দৌৰবিদ, বিশ্বৰ আটাইতকৈ দ্ৰুতবেগী মানৱ, আটাইতকৈ স্পীডত দৌৰিব পাৰে। তেওঁ প্ৰথমতে 100 মিটাৰ দৌৰিবৰ কাৰণে 10 ছেকেণ্ড সময় লৈছিলে, 10 ছেকেণ্ডতকৈ 100 মিটাৰ দৌৰি দিয়ে। তাৰপিছত তেওঁৰ লগতে আৰু কেইজনমান প্ৰতিযোগী ওলালে, যিকেইটাই 100 মিটাৰ 10 ছেকেণ্ডত দৌৰি দিব পাৰে। আৰু দুটামান ওলাই গ'ল, এটা বেলেগ বেলেগ কিবা কিবি নাম ওলালে, বাদ দিয়ক আপোনালোকে নামকেইটা। কিন্তু তেওঁৰ লগত আৰু দুজনমান মানুহ ওলালে, যিকেইজনে 100 মিটাৰ দৌৰ 10 ছেকেণ্ডত দৌৰি দিব পাৰে। এতিয়া উচাইন বল্টৰ কথা আহিলে যে মই নেক্সট 9 ছেকেণ্ডত 100 মিটাৰ দৌৰিম, 9 ছেকেণ্ডত 100 মিটাৰ দৌৰিম। 9 ছেকেণ্ডত 100 মিটাৰ দৌৰিবৰ কাৰণে তেওঁ 4 বছৰ দিন 14 ঘণ্টাকে 1 ছেকেণ্ড কমাবৰ কাৰণে, 10 ছেকেণ্ডৰ পৰা 9 ছেকেণ্ড কৰিবৰ কাৰণে 4 বছৰ দিন 14 ঘণ্টাকে ৱৰ্কআউট কৰিলে, 14 ঘণ্টাকে পৰিশ্ৰম কৰিলে 1 ছেকেণ্ড কমাবৰ কাৰণে। 1 ছেকেণ্ডৰ কাৰণে 4 বছৰ দিন 14 ঘণ্টাকে পৰিশ্ৰম কৰিলে। আৰু আমি আগদিনা দৌৰিয়ে পিছদিনা ফাঁচ হ'বলৈ লাগে। বুজিছে কথাটো? বুজিছে কথাটো? তো ল'ৰা ছোৱালীক শিকাব লগা কথাটো হৈছে, ভাই জিন্দগীত যদি কিবা এটা পাবলৈ হৈছে, সেইটো কেৱল এফৰ্ট বা প্ৰচেষ্টাৰ পৰা আহে, চেষ্টাৰ পৰা আহে আৰু সাধনাৰ পৰা আহে। সেইটোৱে একমাত্ৰ সত্য কথা। আৰু সেই বস্তুটো শিকিব লাগিব। শিকা আৰু সাধনা, প্ৰচেষ্টা, এই দুটা কথা প্ৰত্যেক মুহূৰ্ততে ল'ৰা ছোৱালীৰ মনত সোমোৱাই থাকিব লাগে, সোমোৱাই থাকিব লাগে। তুমি যদি অংকত 100 পাব খুজিছা, তুমি 100 পাবৰ সমান কষ্ট কৰিছা নে নাই? তুমি যিমান কষ্ট কৰিছা সিমান পাবা, তুমি যিমান শিকিছা সিমান পাবা। কোনোবাই যদি ফেইল কৰিছে, ইয়াত ফেইল এই কাৰণে নাই কৰা যে তাৰ মাথা নাই, ফেইল এই কাৰণে নাই কৰা যে তাৰ প্ৰতিভা নাই, ফেইল এই কাৰণে কৰিছে সি অংকটো শিকিবলৈ বাকী থাকিলে। ফেইল এই কাৰণে কৰিছে অংক শিকিবৰ কাৰণে যিমানখিনি প্ৰচেষ্টা দিব লাগিছিলে সেই প্ৰচেষ্টাখিনি তেওঁ দিয়া নাই। ওৱান ক্লেপ, ওৱান ক্লেপ। শুনি আছে কথাটো? সেইকাৰণে গাঁওবিলাকত, আমাৰ অঞ্চলবিলাকত এটা মানসিকতা গঢ়ি তুলিব লাগে, ডাঙৰবিলাকে তাত আগভাগ ল'ব লাগে। সেইবিলাক হৈছে য'তেই শিকাৰ সুযোগ থাকে তাতেই ডাঙৰবিলাক যাব লাগে আৰু ল'ৰাবিলাকক ক'ব লাগে এই কথাটো শিক, এই কথাটো শিকি ল, এই কথাটো বহীত লিখি ল, এই কথাটো শিক, এই কথাটো শিক। চবেই অকল এটা কথা মনত পেলাব, ভাই শিক, শিক। এই যে শিক বুলি কৈছোঁ, আমি শিকাৰ কথাটো কৈছোঁ। আৰু যদি পুৰস্কাৰ দিব লগা আছে শিকাক দিব,
তাক এনে নম্বৰকেইটা ক'লে 50 নম্বৰ পালি ভাই তই বিৰাট ভালেবোৰ নক'ব, তাক ক'ব তই অংককেইটা শিকিলি নে নাই, যদি শিকিছ পুৰস্কাৰ দিব তাক। আৰু অংক এটা শিকিবৰ কাৰণে সি 50 নম্বৰ পালে নে 100 নম্বৰ পালে সেইটো গুৰুত্ব দিব, কাৰণ 50 নম্বৰ লোকক চাৰি পাই দিব পাৰে। গতিকে নম্বৰক গুৰুত্ব নিদিব, গুৰুত্ব দিব সি অংকটো শিকিবৰ কাৰণে কিমান কষ্ট কৰিছিলে। যদি আপুনি কষ্ট কৰা দেখিছে তেতিয়াহ'লে কষ্টটোৰ কথা ক'ব যে তই যে এই অংকটোৰ কাৰণে যে এনেকৈ লাগি আছ তেনেকৈ লাগিব লাগে, এইটো ভাল কথা। তই যে দিনে 15 ঘণ্টাকৈ প্ৰেক্টিছ কৰিছ সেইটোক প্ৰশংসা কৰিব লাগে। সদায় যদি প্ৰশংসা কৰিবলৈ হয় জীৱনত মানুহক শিকাটোক প্ৰশংসা কৰিব আৰু প্ৰচেষ্টাটোক প্ৰশংসা কৰিব, তাৰ বাহিৰে বাকীবিলাকক প্ৰশংসা কৰিব লগা নাই। নম্বৰটো চুৰ কৰি পাব পাৰি, নম্বৰটো মুখস্থ কৰি কিবা কিবি কৰি পাব পাৰি, দুৰ্নীতি কৰি পাব পাৰি, টকা পইচাত দুৰ্নীতি কৰি পাব পাৰি, গুৰুত্ব নিদিব। কিন্তু কোনোবা এজনে যদি সাধনা কৰিছে, পৰিশ্ৰম কৰিছে, দিনে 10 ঘণ্টাকৈ কাম কৰিছে, শিকিবলৈ যত্ন কৰিছে, তেওঁক প্ৰশংসা কৰিব। শুনিছে কথাটো? শুনিছে কথাটো? ওৱান ক্লেপ আকৌ মনত পেলাই দিছোঁ ন। মই কৈছিলোঁ যে জীৱনত সফল হ'বৰ কাৰণে একো মাথাৰ দৰকাৰ নাই। কোনো ল'ৰা ছোৱালী হতাশ হ'ব নালাগে, মই 1 নম্বৰ পাইছোঁ, মোৰ চাগে মাথাটো ভাল নহয়, মই চাগে জীৱনত একো কৰিব নোৱাৰিম, এইটো মিছা কথা। তুমি যদি আজিৰ পৰা অংক শিকিবলৈ আৰম্ভ কৰা আৰু আজিৰ পৰা যদি তুমি প্ৰচেষ্টা কৰা তেতিয়াহ'লে কাইলৈ তুমি 1ৰ পৰা 100 পাবগৈ পাৰা। কোনোবা এজনে আজি 100 পাই আছে, সি যদি কাইলৈ পৰা শিকিবলৈ বাদ দিয়ে, সি যদি কাইলৈ পৰা চেষ্টা কৰিবলৈ বাদ দিয়ে, কাইলৈ আকৌ 0 পাব। ষ্টেণ্ড কৰা, ষ্টাৰ পোৱা, ডিষ্টিংশ্যন পোৱা, ইমান ফুটনি মাৰি লাভ নাই। ফুটনি মাৰি এইকাৰণেই লাভ নাই, তেওঁ যদি কাইলৈ নিশিকে তেওঁ আকৌ 0 পাব পাৰে। তেওঁ ষ্টাৰ পোৱা মানে এইটো নুবুজায় যে তেওঁ ভৱিষ্যতে বনি গ'ল আৰু একদম ফালি দিব, নোৱাৰিবও পাৰে যদিহে তেওঁ কাইলৈ পৰা আকৌ নিশিকে। কোনোবা এজনে ফেইল কৰিছে, তেওঁ জীৱনত সফল হ'ব পাৰে যদিহে তেওঁ কাইলৈ পৰা শিকিবলৈ আৰম্ভ কৰে। গতিকে সেইজন মানুহক আমি প্ৰশংসা কৰিব লাগে যাৰ শিকাৰ মানসিকতা আছে, যাৰ কষ্ট কৰাৰ প্ৰৱণতা আছে। কষ্ট কৰাৰ যদি প্ৰৱণতা থাকে, শিকাৰ যদি মানসিকতা থাকে, যিকোনো মানুহে জীৱনত কিবা এটা নহয় কিবা এটা সফল হৈ দেখুৱাব। শুনিছে? শুনিছে? ওৱান ক্লেপ। যিকেইজনে ভাল ৰিজাল্ট কৰিছা সেইকেইজনে মনত ৰাখিবা যে কাইলৈৰ পৰা মই আৰু কষ্ট কৰিব লাগিব, তেতিয়াহে মই 80টো 85 নিব পাৰিম, নহ'লে তুমি তললৈ যাবা। যিকোনো কথাতে এটাই কথা যে মোৰ শিকাটো সাধনাটো কাইলৈ পৰা বঢ়াব লাগিব। যিকেইজনে বেয়া ৰিজাল্ট কৰিছা তোমালোকে বুজি পোৱা যে তোমালোকে সেইটো ভাল ৰিজাল্ট কৰিব এইকাৰণে নোৱাৰিলা কাৰণ তুমি নিশিকিলা, আৰু শিকি ল'ব পাৰি। তুমি ইমানখিনি চেষ্টা কৰা নাছিলা, কাইলৈ পৰা দিলে তুমি পিছদিনা ভাল কৰিব পাৰিবা। যিজনে ফেইল কৰিছা সেইজনে বুজি লোৱা যে তোমাৰ শিকিবলৈ বাকী থাকিছিলে আৰু তোমাৰ চেষ্টা কৰিবলৈ বাকী থাকিছিলে, তুমি কৰিব পাৰা। আৰু মনত ৰাখিব লাগে যে যিকোনো মানুহে যিকোনো কাম কৰিব পাৰে, যিকোনো মানুহে যিকোনো কাম কৰিব পাৰে। ধৰা হওক এই ডান্সটো, গানটো কোনোবা এজনে এই অকমানিজনে ধৰিছে, এই বাইদেৱে ধৰিছে, ছাৰকে ধৰিছে, তেখেতে বোলে আজি গান গাবলৈ গ'ল, গান শিকিবলৈ গ'ল, মাতটো ঘেৰিঘেৰীয়া, একেবাৰে মিঠা নহয়, পগলা, চবেই হাঁহিছে মুখ লুকাই লুকাই, এইজন দেখা বুঢ়া বয়সত গান শিকিবলৈ গৈছে, কিবা গান কৰি দিব, ক'ৰবা জুবিন গাৰ্গডাল হ'ব পাৰিব, বুঢ়া বয়সত গৈছে। কিন্তু ছাৰে বুঢ়া বয়সত গৈছে। ছাৰৰ এটা মানুহ হ'ল এজন ৰিহাৰ্চেল কৰা মানুহ, ৰিহাৰ্চেলত বিশ্বাস কৰা মানুহ। অংক কৰিবলৈ হ'লেও মই ৰিহাৰ্চেল কৰিম, গান গাবলৈ হ'লেও মই ৰিহাৰ্চেল কৰিম, যিমান ৰিহাৰ্চেল কৰিম সিমান ভাল। উইদাউট ৰিহাৰ্চেল নকৰাকৈ মই নেযাওঁ। আজি মোৰ তাইৰ লগত প্ৰতিযোগিতা হ'ল, তাই ফাৰ্ষ্ট হ'ল, মই ছেকেণ্ড হ'লোঁ। নেক্সট বাৰ মই যদি ফাৰ্ষ্ট হ'বলৈ হয় তেতিয়াহ'লে মোৰ 2 ৰিহাৰ্চেল লাগিব, সেইটোৱে কথা। তাৰ বাহিৰে বেলেগ কথা একো নাই। সেইকাৰণে মাক দেউতাকবিলাকে তেওঁলোকক অকল এটা কথা বিশ্বাস কৰাব, সেইটো হৈছে শিকাৰো হওক আৰু ৰিহাৰ্চেল কৰা মানুহ হওক, এফৰ্ট দে, চেষ্টা কৰ। বুজিছে কথাটো? অকণমান এইখিনি মনত ৰাখিবা, তুমি এজন শিকাৰো, কাইলৈৰ পৰা যলৈকে যাবা তালৈকে শিকিবলৈকে যাবা। এই যে কথা ক'লোঁ মই, কথাকেইটা শিকিবলৈ যত্ন কৰা। এই যে ঘৰত মায়ে কিবা এটা কৰি আছে, শিকিবলৈ যত্ন কৰা। আৰু যিমানেই শিকিবলৈ যত্ন কৰিবা যিকোনো কথা, সিমানেই তুমি শিকাৰো। আৰু যিমান তুমি শিকাৰো সিমান তুমি সফলতাৰ ফালে গৈ আছা, সিমান তোমাৰ উত্তৰণ ঘটি আছে। প্ৰত্যেকটো কথাই, এইটো কথাই অকল শিকিবলৈ বুলি কোনো কথা নাই। আমাৰ মাক বাপেকবিলাকেহে ভাবে অকল অংককে বিজ্ঞানকে শিকি থাক, নহয়, চব কথা শিকিবলৈ দিব লাগে। যিমান শিকিব সিমান বিকাশ। শিকাটো মানুহে বিকাশৰ কাৰণে শিকে। যেনেকৈ খালে আমাৰ গাটো বাঢ়ে, শিকিলে আমাৰ মনটো বাঢ়ে, আমাৰ বৌদ্ধিকভাৱে উত্তৰণ হয়, আমাৰ মানসিকভাৱে উত্তৰণ হয়, আমাৰ আধ্যাত্মিকভাৱে নৈতিকভাৱে উত্তৰণ হয় যিমান শিকিব। গতিকে শিকাটোৱেই আধ্যাত্মিক উত্তৰণ, নৈতিক উত্তৰণ, মানসিক উত্তৰণ, বৌদ্ধিক উত্তৰণৰ অকল এটাই মাত্ৰ চৰ্ত, সেইটো হৈছে শিকা। শিকা।
হৈ আছে কথাটো আৰু সেই মানসিকতাটো ডাঙৰ সৰু চবেই দেখুৱাব লাগে ডাঙৰ সৰু চবেই দেখুৱাব লাগে এইখিনিকে ক'লোঁ আপোনালোকে ৰাতিখন ভাষণটো শুনাৰ কাৰণে ধন্যবাদ জনালোঁ আৰু কথাকেইটা মনত ৰাখিব বুলি আশা কৰিছোঁ মই আকৌ মনত পেলাই দিছোঁ আমি পিছপৰা টকা পইচাত নহয় সংস্কৃতিটো নহয় মানুহ দুনুহতো নহয় আমি পিছপৰা অকল শিকাৰ মানসিকতাটো যদি আমাৰ আগবঢ়া হয় তেতিয়াহ'লে আমি পৃথিৱীৰ আগবঢ়া জাতি আমি আগবঢ়া জাতি হ'ব লাগে এই মানসিকতাটো এইখিনিকে ক'লোঁ ধন্যবাদ জনাইছোঁ বসন্ত পাত্ৰ আৰু উজ্জীৱিত সংঘৰ সকলোকে মোক এইখিনি এই বয়োজ্যেষ্ঠ মানুহ কেইবাজনো শুনি আছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই বিশ্বাসটো সকলোৱে ৰাখক আৰু আপোনালোকে পৃথিৱীৰ চব সফল মানুহৰ ক্ষেত্ৰতে দেখিব তেওঁলোকে এই বিশ্বাসটো কৰে আৰু তেওঁলোকে দেখিব তেওঁলোক বৰ ডাঙৰ শিকাৰো আৰু তেওঁলোকে খুব এটা কামৰ কাৰণে প্ৰচেষ্টা কৰে যেনেকৈ মোৰ উচাইন বল্টৰ কথা ক'লোঁ এইখিনিকে ক'লোঁ ধন্যবাদ